আৰু এতিয়া বিয়া খাব যাবলৈ ওলাই আছোঁ। এতিয়া চাদৰ মেখেলা পিন্ধিছোঁ, কেনেকুৱা হৈছে বাৰু ক'বচোন দেই। চাদৰ মেখেলা পিন্ধিব নাজানো, অভ্যাস কৰি আছোঁ মানে। Ini biar ini buat Anies ini baru sadar mikirnya. ট্ৰাই কৰি আছোঁ, চেষ্টা কৰি আছোঁ মানে চাদৰ মেখেলা পিন্ধিবলৈ, কাৰণ চাদৰ মেখেলা হৈছে আমাৰ মেইন, আৰু চাদৰ মেখেলা হৈছে আমাৰ অসমীয়াৰ পৰিচয়, আৰু অসমীয়া চাদৰ মেখেলাযোৰৰ যিটো সৌন্দৰ্য সেইটো আন একো দেশতে হ'ব নোৱাৰে। সেইকাৰণে চেষ্টা কৰি আছোঁ। চাদৰ মেখেলাযোৰ পিন্ধিবৰ কাৰণে হৈছে ৰে বাৰু পিন্ধাটো। আৰু এইডাল পিন্ধিলে কেনেকুৱা লাগিব, এইডাল আৰু ভাল লাগিব, ভালে গ'লে আৰু ফাইনেলি হৈ গ'ল। কেনেকুৱা লাগিছে এতিয়া? ফাইনেলি চাদৰ মেখেলা পিন্ধিলোঁ, চবতে হৈ গ'ল। বাই বাই। পঢ়া শুনা এতিয়া পিছন বৰ্তমান অবিনাশ নহয় জানো? অভিষেক একে মিলে খাবানে এতিয়া? খালোঁ মই খালোঁ। পৰীক্ষা চলি আছে। অঁ এইটো পৰীক্ষা আমাৰো হৈ গ'ল। চাই বহুতে চাদৰ পিন্ধি এইকাৰণে আপি যে এইটো যে হেৰি তললৈকে মৰা নাই।
এই খুৰাহঁতৰ ৰখি আছিলে উঠিবই নাপালে খাব দিব লৈছে ভাতে লাগিছে ইমান কম আছে দি থৈ আহিলে ময়ো যাম কাষতে তুমি দিবা এই ভিৰতে দিব লাগে হা ভিৰতে দিব লাগে এই নালাগে এতিয়াই গম পাব তই আহিছে সৰুকৈ যেন ব'লা দি আহোঁ ব'লা